বিজনীত আমচুৰ 40তম শ্বহীদ দিৱস উদযাপন 1980 চনৰ 26 মে তাৰিখে সমগ্ৰ অসমৰ লগতে বিজনী দেওকুৰাপাৰত ভাৰতীয় নাগৰিকক বিদেশীৰ নামত হাৰাশাস্তি কৰাৰ লগতে সামাজিক ৰাজনৈতিক শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে কৰা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ মানুহ সমবেত হৈ দাবী দিৱস পালন কৰিব যাওঁতে বিজনীত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ 11জনকৈ বীৰ পুলিচৰ গুলীত শ্বহীদ হয়। এই মহান বীৰসকলক আজি বিজনীৰ দেওকুৰাপাৰস্থিত আমচুৰ শ্বহীদ বেদীত তেখেতসকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনায়। আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে আমচুৰ মাননীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া, বঙাইগাঁও জিলা আমচুৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম মণ্ডল ডাঙৰীয়া, বিজনী জিলা আমচুৰ সভাপতি আবুল কালাম আজাদ, উপসভাপতি ৰছুল খান, সাধাৰণ সম্পাদক জাহেদ আলী, সহ সাধাৰণ সম্পাদক ৰাজাবুল বানিয়া, পশ্চিম বিজনী আঞ্চলিক আমচুৰ উপসভাপতি ইমৰান খান। ব্যুৰ' ৰিপৰ্ট, নিউজ অসম। 80 চনৰ 26 মেত আজিৰ দিনটোত অসমৰ সংখ্যালঘু জনসাধাৰণে দাবী দিৱস পালন কৰিব গৈছিলে। অসমৰ সংখ্যালঘু জনসাধাৰণৰ যিখিনি ন্যায্য দাবী আছে সেই দাবীসমূহ পূৰণ কৰিবৰ কাৰণে ৰাজপথলৈ ওলাই আহিছিলে আৰু এই দাবীসমূহ চৰকাৰে পূৰণ নকৰি নিৰ্মমভাৱে চৰকাৰী বাহিনীৰ জৰিয়তে আমাৰ সংখ্যালঘুসকলক গুলীয়াই হত্যা কৰিলে। আৰু এই অঞ্চলতো আজি কেইবাজনো আমাৰ বীৰ শ্বহীদক আমাৰ যিসকল কৰ্মকৰ্তা আছিল তেওঁলোকক ইয়াতে হত্যা কৰা হ'ল। সেই ব্যক্তিসকলক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ শ্বহীদ বুলি ঘোষণা কৰিছোঁ আৰু আজিৰ দিনটোত সেই ব্যক্তিসকলক শ্ৰদ্ধাৰে সৌৰিবৰ কাৰণে আৰু নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে য'তে আছে তেওঁলোকে কুশলে থাকক। তাৰ কাৰণে আজি আমি বিজনীৰ দেওকুৰাপাৰৰ শ্বহীদ স্তম্ভস্থলীত তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমি এই শ্বহীদ স্তম্ভস্থলীৰ পৰা আমি শ্বহীদসকলক প্ৰতিশ্ৰুতিবদ্ধ যে যি আন্দোলন লৈ যি সমস্যা লৈ তেওঁলোকে ৰাজপথত ওলাই আহি আজি পুলিচৰ গুলীত তেওঁলোকে নিহত হ'বলগীয়া হৈছিল, এই সমস্যা কিন্তু আজিলৈকে চৰকাৰে সমাধান নকৰিলে। গতিকে আমি এই শ্বহীদসকলক প্ৰতিশ্ৰুতি দিছোঁ যে এই শ্বহীদসকলৰ কেঁচা তেজক আমি অথলে যাবলৈ নিদিওঁ। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়ালবৰ্গ যেতিয়ালৈকে এই সমস্যাসমূহ চৰকাৰে সমাধান নকৰিব তেতিয়ালৈকে অবিৰতভাৱে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আন্দোলন তীব্ৰভাৱে গৈ থাকিব। আৰু মই এই চেগতে যিসকল শ্বহীদ আছিল তেওঁলোকৰ পৰিয়ালবৰ্গক আমি আন্তৰিকতাৰে তেওঁলোকৰ ওচৰত কৃতজ্ঞ, কাৰণ তেওঁলোকৰ সন্তানে আজি আমাৰ কাৰণে আজি আমাৰ পৃথিৱীৰ পৰা তেওঁলোকৰ নিজৰ জীৱনটো বিসৰ্জন দি গুচি গ'ল। গতিকে তেখেতসকলক আমি শ্ৰদ্ধাৰে তেখেতসকলৰ ওচৰত আমি চিৰকৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যিসকল ব্যক্তি এতিয়ালৈকে ঘূণীয়া হৈ আছে তেওঁলোকৰ আহু আৰোগ্য কামনা কৰিছোঁ। আৰু মই অসমৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ যে যি 1980 চনৰ দাবী দিৱসৰ কাৰণে অসমৰ সংখ্যালঘু ৰাইজ ওলাই আহিছিল, এই সমস্যাসমূহ এতিয়াও জীয়াই আছে, এতিয়াও চৰকাৰে সমাধান কৰা নাই। গতিকে আমচুৰ নেতৃত্বত এই শ্বহীদসকলে যাতে উচিত মূল্য পায়, শ্বহীদসকলৰ যাতে তেজৰ মূল্য যাতে পায় বা শ্বহীদসকলৰ আন্দোলনত যাতে ন্যায্যতা পায়, তাৰ কাৰণে অসমৰ সৰ্বত্ৰৰ সংখ্যালঘু ৰাইজে আমচুৰ এই আন্দোলনত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।